हेलो फ्रेंड्स আপোনালোকে বাৰু ৰাইস এণ্ড মিক্স পালছৰ পেকেটটো কেনেদৰে খায় আজি মই আপোনালোকক এই পেকেটৰ দুটা পদ্ধতিৰে বনোৱা দেখুৱাম প্ৰথমতে আমি এই পেকেটৰ হাফ কাপ গুড়ি লৈছো তাৰ পিছত এটা বাসন গৰম হ'ব দিছো তাতে মই এগিলাস অলপ কম কৰি পানী দিছো পানীখিনি ভালদৰে উতলিব দিছো তাৰ পিছত মই এই গুড়িখিনি ইয়াতে দি দিছো ইয়াত আপুনি চেনি মিক্স কৰিব নালাগে ইয়াত মিঠাটো থাকে আৰু এই গুড়িখিনি দিয়াৰ পাছতে মই এনেদৰে লৰাই দিছো হাতেৰে নহলে এটো গাঠি বান্ধি যায় আপোনালোকে তাৰ পিছত যদি ঘৰত থাকে এক কাপ গাখীৰ দিব নাথাকিলে নিদিলেও হ'ব আৰু এনেদৰে মিক্স কৰি দিব ইয়াত আপোনালোকে বেলেগ একো বস্তু মিক্স দিব নালাগে খালি পানীত সিজালেও ভাল লাগে ইয়াত চেনি মিক্স নকৰিব ইয়াত মিঠা থাকে আপোনালোকে এটা কাম কৰিবও পাৰে প্ৰথমতে আপোনালোকে ঠাণ্ডা পানীটো মিক্স কৰি এনেদৰে বনাব পাৰে যদি গৰম পানীত এনে গাঠিও মানে ধৰিব পাৰে ইয়া দেখিছেনে হৈ গৈছে এইখিনি সৰু ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধ বয়সস্থলৈকে উপযোগী হয় এই পেকেটটো অংগনবাদীৰ জৰিয়তে আহে এটো বহুতে হেলদি হয় এটো সকলোৱে খাব পাৰে আৰু নেক্সট প্ৰসেসটো মই কম এতিয়া আপোনালোকক এই পেকেটটো বহু ধৰণেও বনাব পাৰে আপোনালোকে বাৰু কেনে ধৰণে বনাই মোক জনাব কমেন্ট কৰি আৰু এতিয়া আমি লৈছো এটা বাসনত ইয়াৰ এটা জুখত আধা লৈছো আৰু তাৰ 3 ভাগ মই আটা লৈছো আটা আৰু এই গুড়িটো একেলগে লৈছো অলপমান এই গুড়িটো কমাই দিছো নহলে আৰু ৰুটিটো বনোৱাত অলপমান দিগদাৰ হয় এটো মই অলপমান ইয়াতে নিমখ দিছো আৰু অলপমান মিঠাতেল দিব তাৰ পিছত এই দুইখিনি মিক্স কৰি দিব এইখিনি ভালদৰে মিক্স কৰি লম এনেদৰে বনাই খালে বহুত ভাল লাগে ভালদৰে মিক্স কৰি দিছো আমি এইখিনি নৰমাল ৰুটি বনোৱাৰ পদ্ধতিৰে বনাম এটো ৰুটিয়ে হয় আৰু ইয়াতে মই ঠাণ্ডা পানী অলপ দি দিছো এনেদৰে গুটেইখিনি মিক্স কৰিছো এতিয়া ইয়া ধুনিয়াকৈ মিক্স কৰা হৈ গৈছে এটো যেতিয়া ৰুটিত মিক্স কৰি দিব তেতিয়া এই ৰুটিটো খাবলৈ বহুত ভাল লাগে ইয়া মই প্ৰথমটো বনাইছো আপোনালোকে শুকান কৰিও বনাব পাৰে আৰু তেলত দিও বনাব পাৰে কিন্তু মই সাজেষ্ট কৰিম যে এইটো তেলত দি বনোৱাতকৈ শুকানে বনালে বেছি ভাল লাগে ইয়া এইটো বনাইছো এটো খাবলৈ খুবেই টেস্টি হয় আপোনালোকৰ যদি এই ভিডিওটো চাই ভাল লাগিল লাইক কৰিব আৰু নতুনকৈ যদি ভিডিওটো আহিছে সাবস্ক্ৰাইব কৰি দিব